লগত আছে ডক্টৰ পৰশমণি শৰ্মা এইখিনিতে কওঁ যে ডক্টৰ পৰশমণি শৰ্মাৰ লগত যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বা স্ক্ৰীনত মই নাম্বাৰ দি আছে ডেছক্ৰিপশ্যনত তেওঁৰ বিষয়ে সকলোখিনি দিয়া আছে আপোনালোকে চাবও পাৰে এবাৰ যোগাযোগ কৰিব পাৰে এবাৰ ৰাশিফলটো আপোনালোকে চালেই যিসকলে ৰাশিফল চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এইটো মাহৰ ৰাশিফল দিয়া আছে আপোনালোকে চাই ল'ব পাৰে এবাৰ আগবঢ়াবলৈ লৈছোঁ অৰ্থাৎ ক'বলৈ লৈছোঁ যে আপোনাৰ ঘৰত কেতিয়াবা আমাৰ ঘৰত আপোনাৰ বুলি নহয় আমাৰ ঘৰতো কেতিয়াবা বহুত পুৰণা বস্তু থাকি যায় কেতিয়াবা দালিয়ে থাকি যায় কেতিয়াবা মুখত ঘোৱা পাউডাৰ বা আটা চুজি তেনেকুৱা বিভিন্ন সামগ্ৰী মুখত ঘোৱাই হওক বা খোৱাই হওক এনেকুৱা বহুত পুৰণা সামগ্ৰী বা কলগেটেই হওক আধা ৰৈ গ'ল আধা থাকি গ'ল এনেকুৱা বহুত পুৰণা সামগ্ৰী যিবোৰ এক্সপায়াৰী হৈ যায় সেইবোৰ বস্তু আমাৰ ঘৰত থাকে তো সেইবিলাক বস্তুৰ পৰা আমাৰ গ্ৰহ নক্ষত্ৰৰ কিবা অসুবিধা হ'ব পাৰে নেকি বা কিবা তেনেকুৱা ঘৰখনৰ কাৰণে অমংগল হ'ব পাৰে নেকি তেনেকুৱা কিছু সমস্যা লৈ মই আজি ডক্টৰ পৰশমণি শৰ্মাৰ ওচৰত আহিছোঁ তেখেতে কিছু সমাধান দিব তেনেকুৱা ঘৰত আমাৰ ঘৰত তেনেকুৱা বহু বস্তু থাকে হয় তো সেইবিলাক বস্তুৰ কাৰণে গ্ৰহ নক্ষত্ৰৰ কিবা অসুবিধা হ'ব পাৰে নেকি নিশ্চয় হয় এইটো বাস্তুৰ এটা বহুত বেছি এটা নিজ এটা আপোনাৰ কনচেপ্ট হয় য'ত আমিতো নৰ্মেলি বাস্তু চাওঁ কোনফালে ঘৰ থাকিব লাগে কোনফালে বাথৰুম হ'ব লাগে ক'ত কিচেন হ'ব লাগে কিন্তু তাৰ বাহিৰেও ঘৰত কি বস্তু আছে কোনো ডাইৰেকশ্যন আছে সেইটো বহুত ইম্পৰ্ট কৰে কিন্তু আজি যদি মই টপিকটো ক'ব বিচাৰিম এইটো সকলো মানুহে ইউজ কৰি চাব পাৰে যাৰ একো কুণ্ডলী নাই কুস্তি নাই তেওঁ যদি চাব বিচাৰে নিজৰ ভৱিষ্যতটো ইয়াৰ পৰা চাব পাৰে যে মোৰ ৰাহুটো বেয়া হৈ আছে নে কেতুটো বেয়া হৈ আছে তো এই ভিডিঅ'টোত আমি বেছিকেলি চিমটমছবিলাক কম যে এইটো বস্তু বেয়া হৈ থাকিলে আপোনাৰ ৰাহুটো বেয়া ইয়াৰ নেক্সট ভিডিঅ'ত আমি তাৰ উপায়বিলাকো দিম আচ্ছা প্ৰথম কথা হ'ল যদি আপোনাৰ ৰবি গ্ৰহটো যদি সূৰ্যটো যদি বেয়া হৈ থাকে চান যদি বেয়া হৈ থাকে কি হৈ থাকিব না আপোনাৰ যিবিলাক চ'ৰ্চ অফ এনাৰ্জি থাকে ধৰি লওক আপোনাৰ ৱাটাৰ টেংক আপোনাৰ মটৰ পানী উঠা মটৰটো হ'ব পাৰে ইলেক্ট্ৰিকেল বাল্ব এইবিলাক আপোনাৰ বেয়া হৈ থাকিব যেতিয়া এইবিলাক বেয়া হৈ থাকে ইলেক্ট্ৰিক বাল্বটো আপোনাৰ ফিউজ গৈ থাকে মটৰটো আজি বেয়া হৈ থাকে আজি ঠিক আছিলে কালি বেয়া হৈ গ'ল বা ৱাটাৰ টেংক ফুটিলে বা কিবা ধৰণৰ অসুবিধা হ'ল তেতিয়া গম পাব যে আপোনাৰ ৰবি গ্ৰহটো বেয়া হৈ আছে আচ্ছা ইয়াৰ পিছত আমি ক'ম চন্দ্ৰ গ্ৰহৰ কাৰণে চন্দ্ৰ যদি বেয়া হয় আপুনি চাব আপোনাৰ যিটো যিবিলাক আপোনাৰ বাথৰুম থাকিব বাথৰুমটো বহুত লেতেৰা হৈ থাকিব পানী বহুত দিনৰ মানে শুকাই নাথাকে বাথৰুমত আপুনি গা পা ধোৱাৰ পিছত বহুত মানে দুপৰীয়া গ'ল দুপৰীয়া পানী আছে সন্ধিয়া গ'ল সন্ধিয়াও পানী তিতি থকাটো এটা বহুত নিগেটিভ এটা হয় বা আপোনাৰ ৱাশ্বিং মেচিন লেতেৰা হৈ থাকিব আপোনাৰ পানী য'ত টেপ য'ত থাকে তাৰ আপুনি লিকেজ থাকিব তো পানীৰ লিকেজ থাকিলেও আপোনাৰ চন্দ্ৰ গ্ৰহটো বেয়া হৈ থাকে এইটো হ'ল চন্দ্ৰ ইয়াৰ পিছত মাৰ্চ আৰু পিছত মংগল গ্ৰহ বেয়া হ'লে কি হ'ব আপোনাৰ কিটচেনটো লেতেৰা হৈ থাকিব কটাৰী আপুনি ধৰি লওক কেঁচি উল্টা পুল্টা ঠাইত কেঁচিখন য'ত থাকিব তাত নাথাকিব কটাৰী থাকিব লাগে বেলেগত আছেগৈ বেলেগত পিছে বেছিকেলি আপোনাৰ যেতিয়া কিটচেনটো লেতেৰা হৈ থাকিব গম পাব যে আপোনাৰ মংগল গ্ৰহ বেয়া হৈ থাকিব জানি মংগল গ্ৰহ বেয়া হ'লে কি হয় সেইবিলাক আমি নেক্সট ভিডিঅ'ত আমি ক'ম ইয়াৰ পিছত আহি গ'ল মাৰ্কিউৰী বুধ গ্ৰহ যদি বেয়া হয় আপোনাৰ ষ্টাডি টেবুল পেন পেঞ্চিল ৰাবাৰ এইবিলাক খেলি মেলি হৈ থাকিব ষ্টাডি টেবুলখন বহুত খেলি মেলি হৈ থাকে তেতিয়া বুধ গ্ৰহটো বেয়া হয় লগতে ফাটা চিটা আপোনাৰ কিতাপ পুৰণা কিতাপ এইবিলাক যদি থাকে তেতিয়াও কিন্তু বুধ গ্ৰহ বেয়া বুলি কোৱা যায় তাৰ বাহিৰে আমি বহুতে ইনডোৰ প্লেণ্টছ বা আউটডোৰ প্লেণ্টছ যিকোনো আপুনি ফুলনি আমি ৰাখোঁ যিবিলাক ফুলনি বাগিচা এইবিলাক আমি যি ৰাখোঁ সেই ৰাখিলে আমি ৰাখোঁৱেই কিন্তু আমি পানী নিদিওঁ শুকাই যায় মৰহি যায় তেতিয়াও কি হয় আপোনাৰ বুধ গ্ৰহটো বেয়া হয় আচ্ছা ইয়াৰ পিছত আহিলে জুপিটাৰ একচুৱেলি বৃহস্পতি গ্ৰহ যদি আপোনাৰ বেয়া হয় তেতিয়া কি হ'ব ঘৰখনত আপোনাৰ ঘৰত ভঙা মূৰ্তি থাকিব বহুত দিনৰ পুৰণা কেলেণ্ডাৰ থাকিব য'ত ভগৱানৰ মূৰ্তি আছে 2012 চনৰ 2013 চনৰ কেলেণ্ডাৰ আপোনাৰ ঘৰত আছে ধৰ্মীয় পুথি পাজি লেতেৰা হৈ থাকিব মানে ভগৱানৰ কাৰণে পেলাই দিব নোৱাৰে এই ধৰণৰ যি ইমেজত থাকিব বিভিন্ন মানুহৰ সমস্যা হয় খণ্ডিত কিতাপ বিশেষকৈ আপোনাৰ ধৰ্মীয় গ্ৰন্থ যদি এনেকৈ বেয়া হৈ থাকে তেতিয়া বৃহস্পতি গ্ৰহটো বেয়া বুলি আমি কওঁ ইয়াৰ পিছত মষ্ট ইম্পৰ্টেণ্ট যিটো প্লেনেট হয় 21st চেঞ্চুৰীত বিশেষকৈ ৰিলেশ্যনশ্বিপৰ ইছ্যু হয় শুক্ৰ গ্ৰহ যদি হয় বহুত দিনৰ পুৰণি এইটো আমাৰ এটা টেণ্ডেঞ্চি হয় যে মেডিচিনটো জ্বৰৰ মেডিচিন আনিলোঁ খালোঁ আধা খালোঁ খাই পেলাই মোৰ জ্বৰ ভাল হৈ গ'ল এনেকৈয়ে থৈ দিলোঁ আধা খোৱা মেডিচিন টেবলেট এই ধৰণৰ যদি পুৰণা মেডিচিনবিলাক থাকে তেতিয়া আপোনাৰ কিন্তু প্ৰব্লেম হ'ব শুক্ৰ গ্ৰহটো পাৰফিউম বডি স্প্ৰে আপোনাৰ পাউডাৰ ক্ৰীম এইবিলাক আপুনি আধা ইউজ কৰা থাকে লিপষ্টিক বহুত ছোৱালী এনেকুৱা কৰে লিপষ্টিকটো মানে ইমানেই মৰমত কোনোবা মানুহ দিয়া থাকে থৈ দিয়ে একদম মানে নাইকিয়া হৈ গ'ল চুচি লৈ থাকে এনেকুৱা যদি কৰে আপোনাৰ কি হ'ব শুক্ৰ গ্ৰহটো বেয়া হ'ব নেক্সট আহি গ'ল
বহুত শনি ভয় লগা গ্ৰহ শনিৰ যদি আপুনি চাওক লোহাৰ যদি বস্তু আপুনি যে বহুত পুৰণা আগতে লোহাৰ মানে আপুনি বাচনত আপুনি খাইছিলে বা লোহাৰ বাচনত আপুনি খাদ্য বনাইছিলে আজিকালি বেলেগ হৈ গ'ল গোটেই পেলাই থৈ দিছে লোহাৰ বাচন যদি বেয়া হৈ থাকে সাপোজ বয়সস্থ মানুহৰ বহুত পুৰণা মানুহৰ ঘৰৰ আইতা ককাৰ যদি পুৰণা বস্তুবিলাক থৈ দিছে চাওক এইবিলাক বস্তু যদি ভালকৈ হেৰিটেজ হিচাপে ৰাখিছে বেলেগ কথা এনেই ফাংফুং কৰি বহুত দিন আপুনি বন্ধৰ খুঁটা যদি থৈ দিয়ে তেতিয়া কিন্তু নিগেটিভ এনাৰ্জি হয় মানে গম পাব যদি আপোনাৰ এই ধৰণৰ পুৰণা বস্তু থৈ দিছে লোহা টিঙা এই ধৰণৰ তেতিয়া আপোনাৰ শনি গ্ৰহটো বেয়া হ'ব তাৰপিছত আহি গ'ল ৰাহু গ্ৰহ ৰাহু যদি বেয়া হয় আপুনি দেখিব কম্পিউটাৰ লেপটপ হেলমেট এইবিলাক আপোনাৰ বেয়া হৈ থাকিব আপুনি ইউজ নকৰা হৈ থাকিব বিশেষকৈ হাত ঘড়ী আৰু আপোনাৰ বিশেষকৈ হাত ঘড়ীটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু কেলকুলেটৰ আপোনাৰ বেয়া হ'ল আপোনাৰ বেটাৰী বেয়া হৈ গ'ল আপুনি এনেকেই থৈ দিছে নতুন এটা আনিছে এই ধৰণে কিন্তু ৰাহু গ্ৰহটো ডিষ্টাৰ্ব কৰিব আচ্ছা তাৰপিছত কি হয় বহুতে খুচুৰা পইচা থোৱাৰো এটা হেবিট আছে কিন্তু খুচুৰা পইচাটো কি হয় দুই ধৰণৰ কথা হয় বহুতে এটা আপোনাৰ এটা পেচন হিচাপে ইউজ কৰে খুচুৰা পইচা থৈ দিয়ে বা পুৰণা মোৰ ৰুমতো আছে সেইটো আপোনাৰ এটা আপুনি ভালকৈ ৰাখিছে সেইটো আপোনাৰ হ'ল এটা আপোনাৰ হেবিট কিন্তু মই য'তে ত'তে খুচুৰা পইচাবিলাক থৈ দিছোঁ সেইটো কিন্তু আপোনাৰ কাৰণে হ'ব নিগেটিভ মোৰ কিন্তু এটা জেগাতে থোৱা হয় সেইটো এটা ভাল কথা একে লাষ্ট আহিলে কেতু গ্ৰহটো কেতু গ্ৰহ যদি বেয়া হয় পুৰণা ৱায়াৰবিলাক যেনিবা 2 মিটাৰ লাগিছিল আপোনাৰ 2.5 মিটাৰ আনিছে আধা মিটাৰ এনেই থৈ দিছে পুৰণা ৱায়াৰ যেনিবা বটলৰ খপ নাই সেনেকৈ থৈ দিছে পেইনটোৰ খপ নাই তেতিয়া আপোনাৰ কিন্তু প্ৰব্লেম হ'ব এই ধৰণৰ ৰাহু কেতু শনি যদি ডিষ্টাৰ্ব হ'ব আপোনাৰ হৰস্কোপখন দেখিব আপোনাৰ যদি এনেকুৱা হৰস্কোপত যদি কোনো এষ্ট্ৰলজাৰে কৈছে আপোনাৰ ৰাহু বেয়া আপুনি আহি পেলাই ঘৰত এইকেইটা বস্তু আপুনি চাবই আপুনি দেখিব আপোনাৰ এই ধৰণৰ বস্তু বেয়া হৈ আছে বন্ধ ঘড়ী হৈ আছে কিবা হৈ আছে গতিকে আমি এষ্ট্ৰলজাৰৰ ওচৰত নোযোৱাকৈ বা নিজকে যদি ভাগ্যটো সলনি কৰিব বিচাৰে তেনেহ'লে এই ধৰণৰ বস্তুবিলাক যদি আপুনি ঠিক কৰি ল'ব পাৰে ডেফিনেটলি ৰাহু কেতু শনি এইবিলাক আপোনাৰ লাইফৰ পৰা বেয়া হোৱাটো ভাল হ'ব জীৱনত উন্নতি কৰিব যদি বিচাৰিছে ঘৰৰ বাস্তুটো আপুনি ঠিক কৰি লওক সেইটো কাৰণে ক'ৰবাত নহয় ক'ৰবাত আমি দেৱালীৰ সময়ত বা এই যে ধনতেৰাছ বা দেৱালীৰ 7 দিন সময়ত আমি কওঁ যে ঘৰখিনি চাফা কৰিব লাগে লেতেৰা চাফা কৰিব এয়াই আছিলে মেইন কাৰণ তো এইখিনি যদি আপুনি ঠিক হৈ থাকে ৰাহু কেতু শনি নিচিনা যিমান মাৰাত্মক গ্ৰহ আছে তাৰ বাধাবিলাকৰ পৰা মানে বেয়াবিলাকৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব এয়া হ'ল আমাৰ চিমটমছখিনি ক'লোঁ ইয়াৰ সলিউশ্যনখিনি ৰাহু বেয়া হ'লে কি হ'ব সেয়াটো আমি আমাক আগত কৈছোঁৱেই তথাপি ৰাহু কেনেকৈ ঠিক কৰিম শুক্ৰ কেনেকৈ ঠিক কৰিম আমি নেক্সট ভিডিঅ'ত আপোনালোকক লৈ আহি আছোঁ ভালকৈ চাই থাকিব আৰু এই কথাখিনি আপুনি এবাৰ ঘৰত আপোনাৰ হাতত যিহেতু আমি নেক্সট ভিডিঅ'ত অহাৰ কাৰণে এমাহ সময় আছে আপুনি এই এমাহত এই কথাখিনি আপুনি চাওক আৰু জীৱনটো সলনি কৰক নিশ্চয় আৰু চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ পৰৱৰ্তী ভিডিঅ' আহি আছে এইটো ভিডিঅ'ৰ পৰা আমি দুজনে বিদায় লৈছোঁ